দেখা হল চাও আছে এসে আমি কাছে আমি কথা পাতিম অলপ টিকটকৰ ওপৰত বাবাই দাস আহি আছে ওই সিধক ও দাস আছে এ বহুত দেরি গেল আর বাবা না করোনা করবো পানি শুনি পাগড়া ফ্রিজন না ফ্রিজের পানি আপনাকে খাবই না গরম দিছি না খাবো আমি জানাম নকৰো হয় নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ কোটিয়া নিউজৰ বেকাৰ লেখনতালৈ মই নিকান্ত শৰ্মা আৰু আজি আমাৰ মাজত উপস্থিত আছে বিশিষ্ট টিকটকাৰ প্ৰিন্স গগৈ আৰু আমাৰ উপস্থিত আছে টিকটক বিৰোধী কৰি আমাৰ সোণাৰাম দাস জয় আৰু আমাৰ লাইভত আছে গৰম হৈছে আমি সকলোৱে আলোচনা কৰিম আৰু আমাৰ বেলেগ লাইভত আছে আমাৰ এজন সিনিয়ৰ সিটিজেন ককা এজন আমি আটা বুলি মাতো তেখেতকো আমি ধন্যবাদ জনাইছো আমাৰ কানেক্ট কৰাৰ কাৰণে সো আমি এতিয়া আমাৰ অনুষ্ঠানটো আগবঢ়াই লৈ যাম আমি প্ৰথমতে এখানে কৰিছো হয় আপোনাৰ এটা প্ৰশ্ন আছিল মোৰ এই যে টিকটকটো যে বন্ধ হৈ গ'ল টিকটকটো বন্ধ হোৱাৰ আপোনাৰ অনুভৱ কেনে হৈছে এই টিকটকৰ নাম প্ৰেছ কৰা হৈছে এই দেখিছে পেছা উঠছি মই মানে টিকটকটো যে নাপা আৰম্ভ হৈছিল মোৰ এটাই চিন্তা দিন ৰাত এটাই চিন্তা টিকটক কেনে বন্ধ হ'ব টিকটক কেনে বন্ধ হ'ব মই আহিছো এতিয়া মানে আমাৰ গগৈ ওচৰলৈ আহিছো আপুনিতো আপোনাক দেখিছো আমি আপুনি বহুত জনপ্ৰিয় হৈছে টিকটকত আপুনি আপোনাৰ হেৰি এই যে ভিডিঅ'বিলাক বনাই আছিল এতিয়াতো টিকটক বন্ধ হৈ গ'ল আপুনি যদি ভিডিঅ'বিলাক বনাব পৰা নাই আপোনাৰ এতিয়া অনুভৱ কেনে হৈছে টিকটক বন্ধ হৈ যোৱাৰ বৰ দেখি কৰিছো মই টিকটকৰ লগত বহুত সম্পৰ্ক মোৰ আছে হয় আমি আপোনাক দেখিছো আমি সকলোৱে দেখিছে দাসো দেখিছে দাসে অলপ হেৰি কৰিছে আপোনাক এনে মই মানে হেৰিটো দিছো আপোনাক টিকটকটো যে বন্ধ হৈ গ'ল টিকটকটো বন্ধ হৈ যোৱাৰ আপোনাৰ তো বহুত প্ৰব্লেম হৈ গৈছে আপুনি ভাত খোৱা নাই আপুনি খিনাই গৈছে দেখোন একদম মই 7 দিন 7 লাগি ভাত খোৱা নাই টিকটক বন্ধ হোৱাৰ এটো কাৰণে আপুনি খিনাই গৈছে মই দুৰ্বল হৈ গৈছো দুৰ্বল হ'ব এটা হেৰি থাকেতো ঠিক আছে আপোনাৰ ওচৰলৈ আহিম আৰু আমি এতিয়া আমি আহিছো এই ককাৰ ওচৰলৈ যাম আমি নমস্কাৰ শৰ্মা ডাঙৰীয়া মোৰ মনৰ কথাখিনি প্ৰকাশ কৰিব দিয়া বাবে হয় মই আপোনাক ফোন কৰিছিলোঁ মই এই টিকটকটো বন্ধ হৈ যোৱা বুলি শুনা পাই মই বহুত ৰং পাইছোঁ মনত কাৰণ মোৰ নাতিনীজনী আৰু ইফালে মোৰ বোৱাৰীজনী অনবৰ দিন ৰাতি কেৱল এই টিকটক কৰি থাকে মোৰ দেখতে মোৰ বিৰক্ত লাগি গৈছে কি ক'ব এই বুঢ়া মানুহজনৰ এতিয়াই লাগিছে নে কি লাগিছে ভাত লাগিছে এইবিলাক একো বিচাৰ মাতি নাই ছোৱালীজনীও তেনেকুৱা মোৰ বোৱাৰীজনীও তেনেকুৱা এই মোৰ বহুত দুখ এই দুখৰ কথাখিনি ক'বলৈ মই আপোনাক ফোন কৰিছিলোঁ যেতিয়া মই নিউজত দেখিছিলোঁ বোলে টিকটক বন্ধ হ'ব আৰু মোৰ দেশৰ প্ৰতিও এটা মোৰ টান আছে কাৰণ ময়ো এজন যোদ্ধা আছিলোঁ সংগ্ৰামী আছিলোঁ ময়ো এজন এই ডেকা বয়সত আমাৰ চীন দেশৰ বস্তু আমি কিয় আমি ব্যৱহাৰ কৰিব লাগে হয় আছে এইটো সকলো বস্তুৰ এটা ভাল বেয়া দুটা বস্তু আছে আমি ভালখিনি ল'ব লাগিব আৰু বেয়াখিনি আমি বাদ দিব লাগিব পিছে মোৰ নাতিনীজনীৰ দৰে বা মোৰ বোৱাৰীজনীৰ দৰে সদায় এনেকৈ দিন ৰাতি এইটো ব্যৱহাৰ কৰি থাকিলে আমাৰ দেশৰ উন্নতি নহ'ব শৰ্মা ডাঙৰীয়া ঐ ডাঙৰীয়া ধন্যবাদ ডাঙৰীয়া মই বেছি ক'ব নোৱাৰো মোৰ বেমাৰ আছে হ'ব দিয়ক ধন্যবাদ আপোনাৰ কথাখিনি আমি শুনিলো আপুনি যিখিনি কৈছে এইখিনিও নোহোৱা নহয় তথাপি এখেতে ভালে পাব কাৰণ এখেতে টিকটক বিৰোধী কৰি আছে এখেতে অলপ বেয়া পাইছে কথা এনেকুৱা কিন্তু ভাল বেয়া প্ৰতিটো বস্তুতে ভাল বেয়া থাকে তো তথাপি ককাৰ কথাখিনিও আমি শুনিলো আপুনিও শুনিলে এখেতেও শুনিলে হয় আমি কণ্টেক্ট বেপাৰ বিৰতি ল'ম ইয়াৰ পিছত আমি আহি আছো আমাৰ টিকটক বিৰোধী দাস আছে আৰু টিকটকৰ একদম বিশিষ্ট টিকটকাৰ গগৈ আছে তো আমি বেপাৰ বিৰতিৰ পিছত আহি আছো আমি অলপ সময়ৰ কাৰণে বেপাৰ বিৰতিটো ল'ম তো তাৰপিছত আপোনালোক আৰু আমাৰ শ্ব' চাব পাব
তো সো আপোনালোকে বেলেগ চেনেলত নাযাব, আমাৰ এই ঘৰতীয়া নিউজ চাই থাকক। কি ঔষধ খায় তুই বদিয়া উখাদ ও সাইপন সিরাপ কে বছর মান খালা এনে বডি করতে সিরাপ না আর নাওছন খালো এটা পুরো বিজলি বাবু দাম 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 না কমই দিব দাম বেশি না হয় 17 আৰু কিনা আনকে খাব লাগে মানে সময় কিবা আছে না ডাক্তৰ দিয়া দিয়া 5 মিনিট পিছত আৰু খাইবৰ 10 মিনিট আগত এ কলমে জানি দিবা লাগি দেখো সাইপন সিরাপ খাও আৰু এই ক্ষেত্ৰত ধৰে বিছনা না বডি বানো বিৰতিৰ পিছত আপোনালোকক স্বাগতম জনাইছো। আমি আকৌ আহিছো বেকাৰী ঘণ্টালৈ। তো এতিয়া মই প্ৰশ্ন কৰিম আমাৰ দাস ডাঙৰীয়ালৈ। দাস ডাঙৰীয়া, আপোনাৰ প্ৰব্লেমটো কি? টিকটকৰ প্ৰব্লেম কি? এইটো কওকচোন অলপ। কি নকওঁ টিকটকৰ প্ৰব্লেম বুলি ক'লে মই ধাৰা পানী হেৰিব পাৰোঁ অলপে কম মেট্ৰিক পৰীক্ষাত ৰচনা লিখি যিমান পাত নষ্ট কৰিছিলো তাত চাই বেছি মই লেখবা পাৰিম আনক বেছি লিখা নেকি? আপুনি ক'ব পাৰিম ঘৰত আপুনি লিখি কিনে এখন কিবা এটা বনাই দিয়ক। আমিতো কয় না আপুনি গগৈ ডাঙৰীয়া, আপোনাৰতো কৈ আছে টিকটক এনেকুৱা। আপুনি কি ক'ব? আপুনি তেখেতৰ বিপৰীতে আপুনি কি ক'ব? মোক আগতে প্ৰিন্স গগৈৰে কোনে চিনি পোৱা নাছিল। এতিয়া যেতিয়া টিকটক কৰিব ল'লো তেতিয়া পৰা মোক ফেমাছ হৈ গ'লো। আচ্ছা, এইটো হয়। ই ফেমাছ হৈ ইয়াৰ কথা ৰ'বচোন ৰ'ব, মাথাটো খাই গৈছে টিকটক এটা আছে বকচোন নহয় কথা আছে এটা দেশৰ কথা আছে ৰ'ব, আপুনি টিকটকৰ দেশৰ কথা আছে ৰ'ব মোৰ খং উঠিলে একো নাই কিন্তু কুটুৰে চাফান দেখা নাই কিন্তু তোৰ হয়। আপুনি যিহেতু টিকটকটো চাইনা এপ হয়, চ' দেশৰ কাৰণে আপুনি এইটো ত্যাগ কৰিছে নেকি? দেশৰ কাৰণে ত্যাগ কৰিছোঁ, কিন্তু মই অসমৰ নৱপ্ৰজন্মৰ বহুত উন্নতি হৈছিল। কি উন্নতি হৈছে না কি উন্নতি হৈছে মই আমি ধ্বংস হৈ গৈছো মোবাইল কথা আছে মোৰ হাইটো বেছি নহয় এই শুনকচোন কেনেৰাটো কি হৈ গ'ল গম পাই নাই কওকচোন কওক। আমাৰ সকলো সকলোৱে শুনক। ভাত চাত তাইকে মোক শুনাই আছো আচ্ছা, কৈছা কিন্তু দেউতা কি বলি দেউতাকে মাতি দেউতা আর মাতছি আকবারে যেন কি বলু ওই দেখা বেটি দিব ওই দেখা বাকি বাবার দেখা পরে ওরে না ওরে কি জানো আর দেশে মোবাইলটো কাগজ লৈ বেলাই একদম কই থাকে মোক বিয়া নিদিবে মই মেট্ৰিক পাছ কৰাটো বিয়া কিয় দিবে মই দূৰ পাইকে কৰিলো নাই তাই কাণ পা ধৰলা মই বিয়া নহওঁ দেউতা ওটা কথা নহয় অচা চাপ্পা লাগব চান ও আগতে কি মোবাইলটো গ্লাছত আগতে লৈছি পানী খোৱা গ্লাছটো লেপচা পুৰি লৈছি মানে টিকটক কৰি আছে মোৰ কতে মোৰা এটা মই এইটো পৰিস্থিতি তাই গালিয়ে দেখ না মাৰো না ঘুমাব কাম বন নকৰে, ঘৰৰ অকল মোবাইলটো টিপি থাকে। কিনে গেছি চলি সে নহয় এখেতে মানে কি জানে না, টিকটকটো বনাই ল'লে টেনশ্যন সকলোৰে টেনশ্যন থাকে না, এই টেনশ্যন দেখাত দিন হাততে ভাত নাই। সেইকাৰণে ল'ৰাটো অলপ কিনিছো, হ'ব কথা নাই। নতুন এপছ আহি আছে, এপছটো মানে লঞ্চ হ'বই আৰু আপোনাৰ বডি বনাই শিকিব পাৰিব। ধন্যবাদ জনাইছোঁ। আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি শ্ব'টো ইমানতে সামৰণি মাৰিলোঁ। শুভৰাত্ৰি।